everyone, কি খবৰ? আশা কৰো আপোনালোক সকলো চাগে ভালে আছে আৰু আজি মই হয়তো দৰ্জা খুল খাই আছে দৰ্জাখন মই আৰু মোৰ ৰুমমেট ফাৰ্ষ্ট টাইম আমি টাউনলৈ যাম মানে আজিলৈকে কেতিয়া আমি দুজনী মানে একেলগে যোৱা নাই আৰু এজনী যাব নীলাক্ষী সেই আগৰ ভিডিঅ'টো যে দেখিছিলে আৰু এফালে মই পুৰা বিছনাত চকী টকি তুলি থৈ দিছোঁ মানে স্নেহাটো অহাই নাই এতিয়ালৈকে সেইটো মোৰ ট্ৰলিটো বিছনা চাদৰখনে ঢাকি থৈ দিছোঁ তাই আহিলে ঠিক কৰিম আৰু তাই টেবুলো পুৰা একদম বস্তু সেইদিনা আমাৰ সুৰভিয়ে ঘৰৰ পৰা অনা কল নেমু চেমু চব তুলি থৈ দিয়া আছে আৰু এতিয়া আমি যাব লৈছোঁ টাউনলৈ বাছত যাম বাছখন আছে 11:30 কিন্তু আমি তাতকৈ বহুত সোনকালে যাব লাগিব নহ'লে যিহেতু আজি হলিডেও হয় নহ'লে বহুত ষ্টুডেণ্ট গ'লে বাছত বহিবলৈ চিট নাপাম আৰু আজি এইটো ভিডিঅ' এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ বহুত বেছি দীঘলীয়া নকৰিবলৈ মই ট্ৰাই কৰিম আৰু ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আমাৰ সুৰভি বাইদেউক ডাবুলকৈ আনিব লগা হৈছে তাই চাইকেলখন কি হ'ল তো চাইকেল আগচকা ফুটিলে মানে চাইকেলটো বহুত দিন চলোৱা নাছিলে যে সেনেকৈ ঠিক বেলেগ এটা চাইডত থৈ দিছিলে ন চব ফুটি পাম গৈ মেলি আৰু সৌফালে নীলাক্ষী বাইদেউ অঁ নাই আগৰ ভিডিঅ'টো সেই কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট গৈছিলোঁ যে সেইটো আমিয়ে ফাৰ্ষ্টে পালোহি বাছ নাই আৰু আমি তিনিজনী প্ৰাণী বাছলৈ ইয়াতে ৰৈ আছোঁ এইডোখৰতে আহি বাছখন ৰয়হি মানে 10:30 এতিয়া হলিডে লিষ্টৰ মতে 10:30 তাৰ পৰা আহে SCC পৰা ইউনিভাৰ্চিটি আহে 10:30 আহি পোৱাৰ পাছতে আৰু আমি উঠিম আৰু আকৌ 11:30 মানে সেইখন বাছে ইয়াৰ পৰা ঘূৰিব আৰু গৰমত অকণমান চলাই পৰা ঘামি অৱস্থা বেয়া হৈ গৈছে আৰু ৰ'দ কেনেকুৱা হ'লেও মানে আজি আমি টাউনলৈ যাম মাৰ্কেট গৈছে আমাৰ সুৰভি বাইদেৱে বজাৰ কৰিব আৰু নীলাক্ষী এইফালে গৰমত পুৰা ছাতি ছাতি কি কৰিলোঁ ছাতি মিলি গৰমত ছাতি লৈ আমি কুঁহিয়াৰস খাব লৈছোঁ কুঁহিয়াৰস গৰমত খাব লাগে ন আৰু ডাব নাৰিকল পালে ডাব নাৰিকলো খাম ইমানে বতাহ মাৰিছে ছাতি উৰি যাব এতিয়া লৈ এই গৰমত চক মাৰ্কেটত ইমানে ঘূৰিলোঁ সেই দুজনীৰ লগত কিন্তু ইহঁতৰ মানে কাপোৰে পচন্দ নহ'ল এজনীয়ে চেণ্ডেল ল'লে সুৰভিয়ে মোৰো একো ল'ব লগা নাই ইহঁতৰ লগত এনেই আহিছোঁ আৰু এতিয়া ফাইনেলি ইহঁতি ডিচাইড কৰিলে যে এনেকৈ ঘূৰি থাকিলে নাপাম বিশাল যাম খুব বিশাল গৈ আছোঁ এতিয়া দুঘণ্টা সময় বজাৰ কৰি এতিয়া আমি খৰিকাত খাবলৈ আহিছোঁ সিহঁতি 2 ঘণ্টা লগাইছে দুজনী মানুহে 2 ঘণ্টা আমি মানে এই দোকানখনত বজাৰ কৰিছিলোঁ আমাৰ সুৰভি বাইদেৱে সেই বিশালৰ বেগটো এৰি থৈ আহিছে ৰেছপনচিবিলিটিটো ভাল তোমাৰ
আমি ৰুম আহি পালোহি হ'ল অলপ সময় আৰু আহি পাওঁতে আন্ধাৰে হৈ গ'ল মানে আমি সোনকালে পাইছিলোহি তাৰপিছত আমাৰ সেই চাইকেলৰ দোকানৰ কামত মানে দেৰি হৈ থাকিলে আৰু এইফালে সুৰভি পূৰা আমাৰ চবৰে পূৰা ভৰি একদম বিষত অৱস্থা নাই কেনেকুৱা খোজকাঢ়িছোঁ আৰু বিশালত যে 2 ঘণ্টা মানে থিয় হৈ বস্তু চোৱা মেলা ভৰি পূৰা বিষ হৈ আহিছে একদম আৰু বজাৰ কি কৰিলোঁ দেখাম আৰু আমি খৰিকাত ভাত খালোঁ কি খাইছিলোঁ হাঁহৰ মাংসৰ সৈতে পূৰা একদম ভাত খাই আহিছোঁ দুপৰীয়া ভাত আৰু বজাৰ কি কৰিলোঁ আপোনালোকক দেখাইছোঁ মই একো নাই কিনা মই অকল এইটো বস্তু কিনিছোঁ বাকী মই আজি একোৱেই নাই কিনা চব এহেঁতি বজাৰ কৰিছে দুজনী মানুহে 2 ঘণ্টা লগাইছে আজি মানে বিশালত পৰা বজাৰ কৰোঁ আৰু ইগৰাকী বস্তু নিলে চাগে সুৰভিয়ে কি কিনিলে মোৰ ৰুমমেটে দেখাই আছোঁ ৰ'ব আৰু আজি ইহঁতৰ বজাৰ এইখিনি নীলাক্ষী ভাগৰ হয় তাৰ নাই নিয়া মই নিলে বুলি ভাবিছিলোঁ এইটো কাপ এটা লৈছে মোৰ কাপটো নিচিনা একেই হয় দেখিছেনে মই যে চাহ তাহ খাওঁ যে আৰু এইখিনি তাইৰ হয় এইখিনি আমাৰ সুৰভি বাইদেউৰ আৰু সুৰভি বাইদেৱে আজি চেণ্ডেল এযোৰ ল'লে এইযোৰ মোৰ বহুত পচন্দ হৈছিলে আৰু তাৰপিছত এইখিনি তাই ল'লে টপ কেইটামান লৈছে 3টা 4টা 5টা তই 5টা টপ লৈছ 5টা হয় 1 2 3 4 5টা এয়া আইহঁতৰ বজাৰ আৰু আজিলৈ এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ কেইদিনমান মানে মই অলপ আগত সুৰভিক কৈছোঁ বহুত ভিডিঅ' কৰিলোঁ এইকেইদিন এতিয়া আমাৰ ক্লাছো যিহেতু ষ্টাৰ্ট হ'ল সেইকাৰণে আৰু কেইদিনমানলৈ ভিডিঅ' নকৰোঁ কিন্তু এইটো ভিডিঅ' দিওঁতেও মোৰ বহুত দেৰি হ'ব কাৰণ আগৰে মানে কেইবাটাও ভিডিঅ' আছে আৰু লগতে আমাৰ নাগ ভিজিটৰ সময়ত কালচাৰেল প্ৰগ্ৰেমৰ 1টা নে 2টা ভিডিঅ' মোৰ সেইটোও দিবলৈ আছে তো লগ পাম আকৌ অন্য এটা নতুন ভিডিঅ'ত আৰু আজি ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই বাই